हेलो फ्रेंड्स की खबर आपनालोकर आशा करो सकलो भाले आछे मोर भाले आछो। আজি ভিডিওটো মানে আজি ব্লগটো আৰম্ভ কৰিছো দৰঙৰ ঐতিহ্যমণ্ডিত শালমাজুঠা মন্দিৰৰ পৰা। এয়া সব শালমাজুঠা মন্দিৰ দেউৰী দেউতাই আমাক ইয়াতে চাকি ধূপ চাকিখিনি ইয়াতে আমাক জ্বলাব দিলে। ইয়া জ্বলাই দি দিছো এয়া। This is a historical pond of Dorong district. King Arimatto in historical has created the pond. This is a Sri Salmasutha temple. Om Namah Shivaya, Om Namah Shivaya, Om Namah Shivaya. Raja Arimatto khanda পুখুৰীটো এই পুখুৰীৰ পাৰতে অৱস্থিত এই শালমাজুঠা মন্দিৰ। ইয়াতে হেনো আগতে বৃহৎ আকাৰৰ শাল মাছ পোৱা গৈছিলে। এয়া মেইন মূল কক্ষ। আমি অহাত পলম হ'ল দুদিন আগত মানে জেঠমহীয়া হাতা জ্বলোৱা কাৰ্য আৰম্ভ হৈছিলে। আমি আহিব নোৱাৰিলোঁ। ইয়াৰ মেইন নিচেই কাষতে বৃহৎ আকাৰৰ শিৱলিংগ। ইয়াত হেনো গাখীৰ বা পানী ঢালিলে মনৰ আশা পূৰণ হয়। এয়া দেউৰী দেউতাই আমাক ঢালিব দি দিছে শিৱলিংগটো। মাইনে মই মিলি ইয়াত দি দিছোঁ। মাইনা মানে বহুত ফূৰ্তি আৰু ধূপ চাকি জ্বলাই উঠি ইয়াত দি পঠিছে আৰু আমাক। মন্দিৰটো এয়া মোৰ মেইন মন্দিৰটো যথেষ্টখিনি ভাল লাগিলে আহি। পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকেও আহিব। পৰিৱেশটো বহুত ধুনীয়া, আহি বহুত ভাল লাগিছে। দেউৰী দেউতাই আমাক প্ৰসাদ খাব দিছে। আহি কিন্তু বহুত ভাল লাগিলে দেই। ৰজা আৰিমত্ত দিনৰ পুখুৰীটো। আজিৰ ভিডিঅ'টো ইমানে। আগলৈ নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।